4ৰ পৰা 14 মাৰ্চ 2026 চন তাৰিখটো মনত ৰাখিব। 4ৰ পৰা 14 মাৰ্চৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ লগত ভয়ংকৰ বিপদ হ'ব পাৰে। কি বিপদ হ'ব পাৰে জানিবলৈ ভিডিঅ'টো চাই থাকক। নমস্কাৰ, আজি হ'ল 10 জানুৱাৰী আৰু 10 জানুৱাৰীৰ এটা নতুন ভিডিঅ'লৈ, এটা নতুন নিউজৰ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আৰু এনেধৰণৰ ভিডিঅ'সমূহ যদি আপোনালোকে চাই থাকিব বিচাৰে আমাৰ চেনেল যোগে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি গুৰুত্বপূৰ্ণ খবৰসমূহৰ ফালে আগবাঢ়ো। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে চাব পাৰিব। আৰু পোন প্ৰথম খবৰটো আপোনালোকক দিবলৈ ওলাইছো। প্ৰথম খবৰটো ওলাই আহিছে হিমন্ত বিশ্ব শৰ্মাক লৈ। 4ৰ পৰা 14 মাৰ্চ 2026 চন ডেটটো মনত ৰাখিব। এই ডেটৰ ভিতৰত মুখ্যমন্ত্ৰীৰ লগত ভয়ংকৰ ঘটনা হ'ব পাৰে। আৰু এইটো কোনোৱে ভৱিষ্যতবাণী কৰিছে, কোনে ভৱিষ্যতবাণী কৰিছে তাক ভিডিঅ'টো চাই থাকিলে আপুনি গম পাব। কিন্তু তেখেতে কৈছে যে 4ৰ পৰা 14 মাৰ্চৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা, যি অসমৰ মুখ্যমন্ত্ৰী, এই হিমন্ত বিশ্ব শৰ্মাৰ লগত ভয়ংকৰ বিপদ হ'বলৈ গৈ আছে। কোনো অচিনাক্ত ব্যক্তি বা অচিনাক্ত সংঘাতৰ ফলত ভয়ংকৰ বিপদ নামি আহিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ জীৱনলৈ। আৰু এই ভৱিষ্যতবাণী কৰিছে তেজপুৰৰ জ্যোতিষী দিব্যজ্যোতি শইকীয়াই। হিমন্ত বিশ্ব শৰ্মাক লৈ এই ভৱিষ্যতবাণী কৰিছে 2026 চনটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বেয়া হ'বলৈ গৈ আছে। আৰু এই বুলি তেখেতে ভৱিষ্যতবাণী কৰিছে। তেখেতে কৈছে যে 4ৰ পৰা 14 মাৰ্চৰ ভিতৰত তেখেতৰ কোনো আকস্মিক দুৰ্ঘটনা হ'ব পাৰে বা অজ্ঞাত ব্যক্তিৰ দ্বাৰা তেখেত বিপদত পৰিব পাৰে, সেই বুলি তেখেতে ভৱিষ্যতবাণী কৰিছে। আৰু আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ। বুৰ্খা পিন্ধি গহনা বিপণীত যদি সোমাবলৈ যায়, তেতিয়াহ'লে আপোনাক গহনা বিপণীত সোমাবলৈ দিয়া নহ'ব। কাৰণ নিষিদ্ধ কৰি দিয়া হৈছে, গহনাৰ বিপণীত বুৰ্খা পিন্ধি সোমাবলৈ দিয়া নহ'ব। বুৰ্খা কি? হেলমেট পৰিধান কৰি, মাস্ক পৰিধান কৰি আপুনি বুৰ্খা গহনাৰ বিপণীত সোমাব নোৱাৰিব। কিয় সোমাব নোৱাৰিব আৰু কোনে এই নিয়ম আনিছে সেইটো জানিব পাৰিব আপোনালোকে। ভিডিঅ'টো চাই থাকক। আৰু এই নিয়ম আনিছে বিহাৰত গোল্ড ফেডাৰেশ্যন বুলি এটা ফেডাৰেশ্যনে এই নতুন নিয়মটো আনিছে। এখন জুৱেলাৰ্ছৰ দোকানত, এখন গহনাৰ বিপণীত বুৰ্খা পিন্ধা মানুহ, মাস্ক পিন্ধা মানুহ, হেলমেট পিন্ধা মানুহ, এইবোৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছে। কাৰণ বুৰ্খাৰ আঁৰতেই বহুতো কিছুমান চোৰ বদমাছ সোমাই আহে। বুৰ্খাৰ আঁৰতেই ডকাইত কিছুমানে আহি গহনাৰ বিপণীত ডকাইত কৰিব বিচাৰে। তেওঁলোকে অন্যায় কাম কৰিব বিচাৰে গহনা বিপণীত। আৰু হেলমেট পিন্ধি তেনেধৰণে কিছুমান দুৰ্বৃত্ত অহা দেখা যায়। মাস্ক পৰিধান কৰি চিনাকিটো লুকুৱাই কিছুমান দুৰ্বৃত্ত গহনা বিপণীত প্ৰৱেশ কৰা দেখা যায়। সেইবাবে গহনাৰ বিপণীত এতিয়াৰ পৰা বিহাৰত বুৰ্খা, মাস্ক আৰু হেলমেট পৰিধান কৰি সোমাব নোৱাৰিব। আৰু এই নিয়ম লাগু কৰি দিয়া হৈছে বিহাৰত। আৰু যদি কোনোবা এজন ভাল ব্যক্তিও যদি বুৰ্খা পিন্ধি বা মাস্ক পিন্ধি যদি এণ্টাৰ কৰে গহনাৰ বিপণীত, তেতিয়াহ'লে তেখেতৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। তেখেতে যদি সেই নিয়ম উলংঘা কৰে, প্ৰৱেশ দ্বাৰত যদি লিখা থাকে যে মাস্ক পৰিধান কৰি ভিতৰত সোমাব নোৱাৰিব, প্ৰৱেশ দ্বাৰত যদি লিখা থাকে যে বুৰ্খা পৰিধান কৰি ভিতৰত সোমাব নোৱাৰিব, আৰু সেই নিয়ম উলংঘন কৰি যদি ভিতৰত কোনোবা সোমায়, তেতিয়াহ'লে আইনগত ব্যৱস্থা তেখেতৰ বিপৰীতে লোৱা হ'ব। আৰু বিহাৰত এই নিয়ম বৰ্তমান প্ৰচলিত কৰা হৈছে। বৰ্তমান বিহাৰত এই নিয়মটো লাগু কৰা হৈছে। ধৰক আপুনি ৰাস্তাৰে গৈ আছে আৰু ৰাস্তাৰে গৈ থাকোতে আপুনি এনেকুৱা এজন মানুহ দেখিলে যিজন দুৰ্ঘটনাত পতিত হৈছে। হয়তো বাইকৰ এক্সিডেণ্ট হ'ব পাৰে, গাড়ীৰ এক্সিডেণ্ট হ'ব পাৰে, বা কেনেবাকৈ তেখেত দুৰ্ঘটনাত পতিত হৈছে। আৰু সেই ব্যক্তিজনক যদি আপুনি লগে লগে চিকিৎসালয়লৈ নিয়ে, তেতিয়াহ'লে তাৰ বাবদ আপুনি পইচা পাব। আপোনাক 25,000 টকা দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা। আৰু বৰ্তমান চৰকাৰে এই নতুন নিয়মটো আনিছে। আপুনি যদি পথ দুৰ্ঘটনাত পতিত এজন ব্যক্তিক ততাতৈয়াকৈ যদি আপুনি চিকিৎসালয়লৈ নিয়ে, তেতিয়াহ'লে আপোনাক 25,000 টকা দিয়া হ'ব। আৰু কোনে এই নিয়মটো আনিছে? নীতিন গাডকাৰী। পথ সুৰক্ষা পুঁজি আৰু বাহন ক্ৰয় কৰাৰ সময়ত কৰা থাৰ্ড পাৰ্টি বীমাৰ জৰিয়তে এই ধন আপোনালোকক প্ৰদান কৰা হ'ব। আপুনি যদি এজন পথত পৰি থকা ব্যক্তি লগ পায়, তেখেত যদি পথ দুৰ্ঘটনাত পতিত হৈছে, তেখেতক যদি আপুনি হস্পিটেললৈ লৈ গৈছে, নিকটতম চিকিৎসালয়লৈ লৈ গৈছে, তেতিয়াহ'লে আপোনাক এই ধন দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা, ইঞ্চুৰেঞ্চৰ তৰফৰ পৰা এই পইচা দিয়া হ'ব। আৰু নীতিন গাডকাৰীয়ে এইটো ঘোষণা কৰিছে বৰ্তমান, বহুত এটা ডাঙৰ ঘোষণা। গতিকে ইয়াৰ ফলত এতিয়া কি দেখা যায় যে মানুহ কিছুমানে পথত কোনোবা পৰি থকা দেখিলেও উঠাই নিব মন নকৰে। কিন্তু এতিয়া পইচাটো যেতিয়া লগাই দিছে, কিছুমান লোভীয়া মানুহে কি কৰে, পইচা পাতি নাপাম, একো নকৰিম বুলি মানুহজনক পেলাই থৈ গুচি যায়। কোনোবা মৰিলেও মৰি যাওক সেই বুলি এৰি থৈ গুচি যায়। কিন্তু এতিয়াৰ পৰা এই ঘোষণাটো যেতিয়া শুনিছে, কোনোবা এজন, সকলো মানুহ তেনেকুৱা নহয়, মই সকলোৰ কথা কোৱা নাই, কিন্তু কিছুমান মানুহ আছে
যিসকলে একো মানে পোৱা লাভ নেদেখিলে তেওঁলোকে এইবোৰ কাম কৰিব নিবিচাৰে, কিন্তু এতিয়াৰ পৰা সকলোৱে নিশ্চয় এই 25,000 টকাটো পাম বুলিয়ে এই কামটো কৰিব পাৰে। মোৰ কথাটো কোৱা অলপ ভুলো হ'ব পাৰে, এই ক্ষেত্ৰত আপোনালোকে কি কমেণ্টত জনাব, আপোনালোকৰ মতামত কমেণ্টত জনাব। আৰু এই মুহূৰ্তত দিব ওলাইছে এক গুৰুত্বপূৰ্ণ খবৰটো ওলাইছে বাংলাদেশৰ যি হিন্দু হত্যা হৈছিল, হিন্দু হত্যাৰ এই কাণ্ডটোৰ লগত জড়িত এটা ডাঙৰ খবৰ। মানে এই কাণ্ডটোৰ লগত জড়িত আটাইতকৈ ডাঙৰ যিজন অপৰাধী, যিজন মূল অভিযুক্ত, সেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। বাংলাদেশত এই লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ উচতনিত দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক জীৱন্তে অগ্নিদগ্ধ কৰা হৈছিল বাংলাদেশত। তেখেতক বৰ্তমান বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতৰ নাম হ'ল ইয়াছিন আৰাফত। আৰু এই ব্যক্তিজন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এই ব্যক্তিজনৰ উচতনিতেই এই ভয়ংকৰ কাণ্ডটো সংঘটিত হৈছিল। তেখেতৰ উচতনিতেই যিসমূহ ওচৰ পাজৰ লোক আছিল তেওঁলোকে মানে সেই দীপু চন্দ্ৰ দাসৰ লগত এই ভয়ংকৰ কাণ্ডটো কৰিবলৈ সুযোগ পাইছিল, সুবিধা পাইছিল, মানে তেওঁলোকে মনত উৎসাহ পাইছিল, উচতনি পাইছিল। আৰু এই ব্যক্তিজন বৰ্তমান আৰক্ষীৰ জালত পৰিছে আৰু তেখেতক বৰ্তমান আৰক্ষীয়ে কৰায়ত্ব কৰি ৰাখিছে। আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটোলৈ, যিটো খবৰ বদৰুদ্দিন আজমলৰ লগত জড়িত। পঞ্জাৱৰ কৃষকসকলৰ ঘৰৰ পদূলিত 2 কোটি টকীয়া মাৰ্চিডিজ খাৰা হৈ থাকে, 5 কোটি টকীয়া তেওঁলোকে ঘৰ বনায়। কিন্তু অসমৰ মাটি সোণৰ মাটি বুলি কোৱা হয়, তথাপিও অসমৰ খেতিয়কসকলৰ 5,000 টকাও ইনকাম নহয় মাহিলী, আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়েও স্কুলত ভালকৈ পঢ়িব নোৱাৰে। আৰু বদৰুদ্দিন আজমলে কৈছে যে তেখেতৰ লক্ষ্য হ'ল অসমৰ খেতিয়কসকলকো পঞ্জাৱৰ খেতিয়কসকলৰ সমান উন্নত কৰা। পঞ্জাৱৰ খেতিয়কসকলৰ ঘৰৰ পদূলিত 2 কোটি টকীয়া মাৰ্চিডিজ গাড়ী ৰৈ থাকে আৰু 5 কোটি টকীয়া তেখেতলোকে ঘৰ বনাব পাৰে, কিন্তু অসমৰ খেতিয়কসকলৰ 5,000 টকাও নাথাকে, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক স্কুলত ভালকৈ পঢ়াব নোৱাৰে। আৰু বদৰুদ্দিন আজমলৰ লক্ষ্যটো হ'ল যে তেখেতে অসমৰ কৃষকসকলক পঞ্জাৱৰ কৃষকৰ লেভেললৈকে লৈ যোৱাৰ তেখেতৰ এটা লক্ষ্য আছে। আৰু এই বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেখেতে। এইটো আচলতে গুৰুত্বপূৰ্ণ মন্তব্য। অসমৰ মাটি সোণৰ মাটি বুলি কোৱা হয়। মই কাকো ছাপোৰ্ট কৰিব যোৱা নাই, কোনো ৰাজনীতি দলৰ ছাপোৰ্ট কৰা নাই, কিন্তু আচলতে সেইটোৱে হৈ আছে বৰ্তমান অসমৰ খেতিয়ক। তেনেকুৱা নহয়, অসমৰ খেতিয়কসকলে চব্জিবোৰ ৰাস্তাত পেলাই দিবলগীয়া হয়। এতিয়া যিবোৰ দেখি আছো আমি নিউজত, আপোনালোকে নিশ্চয় দেখি আছে যে অসমত আলুৰ দাম বৰ্তমান কেনেধৰণে জাগাই জাগাই আলুৰ দাম একেবাৰে নাই। ৰাজপথত আলু দলিয়াই কৃষকে প্ৰতিবাদ কৰিবলগীয়া হৈছে, বজাৰত দাম নাই। কিন্তু সেই ক্ষেত্ৰত পাঞ্জাৱৰ যিসকল কৃষক আছে তেওঁলোক দিনক দিনে কিন্তু ধনী হৈ গৈ আছে। তেওঁলোকৰ চৰকাৰৰ পৰা যিসমূহ পুঁজি লাভ কৰে, তেওঁলোকে চৰকাৰৰ পৰা যিবোৰ সাহায্য লাভ কৰে, সেইবোৰ সাহায্যৰ মানে সহায়েৰে তেখেতলোকে দিনক দিনে উন্নতি কৰিব পাৰিছে। সেইটোকে বুজাবলৈ বদৰুদ্দিন আজমলে এই কথাটো কৈছে। আৰু এই কথাটো একেবাৰে পেলাই দিবলগীয়া কথাও নহয়। আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট কৰি জনাব যে অসমত কৃষকৰ অৱস্থা এনেধৰণৰ কিয় হ'ব লগা হৈছে। আৰু এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে অসমৰ ভোটাৰ তালিকাত মিয়াৰ নাম থাকিব নোৱাৰিব। মিয়াৰ নাম অসমৰ ভোটৰ তালিকাত থাকিব নোৱাৰিব। আৰু অসমৰ পৰা মিয়া খেদিবৰ বাবে বিজেপি চৰকাৰক অসমীয়াই ভোট দিছে। আৰু সেই বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আগবাঢ়িছো নেক্সট গুৰুত্বপূৰ্ণ খবৰটোলৈ। সকলোৰে বাবে এই খবৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ, কাৰণ অসমত হ'বলৈ গৈ আছে চেনচাছ, লোকপিয়ল। 2001 চন, 11 চন আৰু 21 চনত চেনচাছ হ'বলগীয়া আছিল, কিন্তু 21 চনত চেনচাছটো নহ'ল। এতিয়া আমাৰ লোকপিয়ল হ'ব কেতিয়া? 2027 চন। 2027 চনৰ চেনচাছটো কিন্তু 2026তেই আৰম্ভ হৈ যাব। 2026 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা লোকপিয়ল হ'বলৈ গৈ আছে। অসমৰ লগতে ভাৰতৰ সকলোবোৰ ৰাজ্যৰে এই লোকপিয়ল হ'বলৈ গৈ আছে। আৰু এই লোকপিয়লক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। আৰু তেখেতে কৈছে যে লোকপিয়লত অসমৰ ৰাইজে দেখিবলৈ পাব যে অসমত 40% মিয়া মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে। আৰু তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আগন্তুক লোকপিয়লক লৈ, যি লোকপিয়ল অহা 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে আৰু 30 ছেপ্টেম্বৰ পৰ্যন্ত এই লোকপিয়ল চলিবলৈ গৈ আছে। আৰু 2001 চনৰ পাছত 11 চন, মানে 10 বছৰ পিছে পিছে লোকপিয়লবোৰ কৰা দেখা যায়। কিন্তু 2021 চনত কৰোনা মহামাৰীৰ বাবে, COVID-19ৰ বাবে এই লোকপিয়ল কৰিব পৰা নগ'ল দেশত। আৰু এতিয়া 2027 চনত ইয়াৰ ৰিজাল্ট ওলাব, কিন্তু মানে 2026 চনৰ পৰাই ইয়াৰ কামটো আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ৰ লোকপিয়ল 2026 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 30 এপ্ৰিল তাৰিখে গৈ এই লোকপিয়লৰ মানে জনগণনাটো শেষ। আৰু এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে গোচৰ তৰিলে বিৰোধী ঐক্য মঞ্চই।
বিৰোধী ঐক্য মঞ্চৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰিছে আৰু গোচৰ ৰুজু কৰিছে থানাত। আৰু তেখেতৰ বিপৰীতে যি গোচৰ ৰুজু কৰিছে সেই গোচৰটো কিহৰ ওপৰত, যে তেখেতে ভোট চুৰি কৰিছে আৰু নিৰ্বাচনৰ যি আচৰণ বিধি সেই আচৰণ বিধি তেখেতে উলংঘা কৰিছে বুলি তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰু এই গোচৰ কোনে ৰুজু কৰিছে? বিৰোধী ঐক্য মঞ্চই। বিৰোধী ঐক্য মঞ্চৰ যিসমূহ মুৰব্বী আছে, নেতা আছে, তেওঁলোকে দিলীপ শইকীয়াৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰিছে আৰু গোচৰ ৰুজু কৰিছে তেখেতৰ বিৰুদ্ধে। আৰু এই গোচৰ ৰুজু কৰিবলৈ দিছপুৰ থানাত উপস্থিত হৈছে কংগ্ৰেছ, ৰাইজৰ দল আৰু অজাপৰ হৈ, মানে আৰু কেইবাটাও দল আছে, তেওঁলোকৰ হৈ ৰিপুন বৰা, ৰকিবুল হুছেইন, অখিল গগৈ, মীৰা বৰঠাকুৰ, লুৰিণজ্যোতি গগৈ আদিকে ধৰি কেইবাজনো ডাঙৰ নেতা উপস্থিত হৈছে দিছপুৰ থানাত। আৰু দিছপুৰ থানাত দিলীপ শইকীয়াৰ বিৰুদ্ধে এই গুৰুত্বপূৰ্ণ অভিযোগ দাখিল কৰিছে। আৰু আজিৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আছিল ইমানেই। যদি আপোনালোকে সদায় এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমাৰ চেনেল যোগে চাই থাকিব বিচাৰে, তেতিয়াহ'লে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এনেধৰণৰ খবৰসমূহ সকলোৱে চাই থাকিব পাৰে। আৰু আপুনি যদি সদায় চাই থাকিব বিচাৰে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।